নমস্কাৰ বন্ধুসকল, মোৰ চেনেল জোন ষ্টেপ লৈ আপোনাক আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এজন মানুহৰ কথা ডিছকাছ কৰিম। আপোনালোকে হয়তো চবেই শুনিছে সেইজন মানুহৰ কথা। তেওঁ আন কোনো নহয়, তেওঁ হৈছে খান ছাৰ। খান ছাৰ কোন হয় আজি অলপ জানো আহক। খান ছাৰ হৈছে এজন কোচিং টিচাৰ। তেওঁ ষ্টুডেণ্টবিলাকক কোচিং দিয়ে, সেইটো চবেই জানে। তেওঁ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ এখন গাঁৱত। তেওঁ এগৰাকী মিডিল ক্লাছ ঘৰৰ ল'ৰা আছিল। তেওঁৰ বাপেক আৰ্মি আছিল। চ' তেওঁৰ সৰুৰ পৰা সপোন আছিলে যে তেওঁ এজন আৰ্মি অফিচাৰ হোৱাৰ সপোন আছিল। চ' তেওঁ সেইটো দিশতে আগবাঢ়িলে আৰু তেওঁ সৰুৰ পৰা খুব হিষ্ট্ৰীৰ বিষয়টোত তেওঁ খুব ইণ্টাৰেষ্টেড আছিলে। তেওঁ হিষ্ট্ৰীত খুব ভাল মাৰ্ক পাইছিলে। তাৰপিছত তেওঁ যেতিয়া ক্লাছ 12 পালে, তেতিয়া তেওঁ NDA এক্সাম দিলে, নেশ্যনেল ডিফেন্স একাডেমি। তাত বহুত চেষ্টা কৰাৰ পিছতো তাত তেওঁৰ চিলেকশ্যন নহ'ল। মানে ফিজিকেল টেষ্টত চিলেকশ্যন নহ'ল। তেওঁৰ মানে হাতত কিবা আছিলে বুলি কয়, কিবা ডিফেক্ট আছিলে হাতত, কিবা এংকলটো কিবা বেকা আছিলে। চ' সেইটো কাৰণে ছামথিং ৰিজন তেওঁ ফিজিকেল টেষ্টত পাছ নকৰিলে। চ' তাত পাছ নকৰাৰ পিছত তেওঁ একদম হতাশ হৈ গ'ল যে মোৰ লাইফত এতিয়া কি হ'ব। তাৰপিছত তথাপি তেওঁ পঢ়াটো কণ্টিনিউ ৰাখিলে। তাৰপিছত তেওঁ এলাহাবাদ ইউনিভাৰ্চিটিৰ পৰা তেওঁ গ্ৰেজুৱেশ্যন কৰিলে আৰু পষ্ট গ্ৰেজুৱেশ্যন কৰিলে। তাৰপিছত আৰু এটা কথা, তেওঁ AIIEEE দিছিলে। AIEEE যিটো ইঞ্জিনিয়াৰিং এক্সাম, বাট যিদিনা এক্সাম আছিলে সেইদিনা তেওঁ এক্সামটো দিবলৈ হাৰেই নাপালে বুলি কয়, সেইবুলি ইনফৰ্মেশ্যন আছে। চ' চাওকচোন, বা তেওঁ যদি সেইদিনা হাৰ পাই যোৱা হ'লে এক্সাম দিবলৈ, আমি আজি খান ছাৰক নাপালোহেঁতেন। তাৰপিছত তেওঁ যেতিয়া পষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিলে, তাৰপিছত তেওঁ হঠাৎ মন কৰিলে যে আমাৰ ভাৰতবৰ্ষত বহুত ভিখাৰী ল'ৰা ছোৱালী আছে। তো সেইবিলাকক এডুকেশ্যন দি কেনেবাকৈ যেন সিহঁতক ভিক্ষা খুজিব পৰা আঁতৰাই মেইন ষ্ট্ৰীম লাইনত কেনেকৈ দিওঁ আন ল'ৰা ছোৱালীৰ নিচিনা, সেইটো তেওঁ ভাবিলে। বাট সেইটো কৰিবলৈ কাৰণে তেওঁক যথেষ্ট পইচা লাগে। আপুনি কাৰোবাক যদি উপকাৰ কৰিব বিচাৰিছে, তেন্তে আপোনাৰ নিজৰ হাতত পইচা থাকিবই লাগিব। চ' সেই পইচাখিনি ইনকাম কৰিবলৈ তেওঁ বিহাৰৰ পাটনাত এখন কোচিং চেণ্টাৰ খুলিলে। প্ৰথম তেওঁ কোচিং চেণ্টাৰত মানুহ অহা নাছিলে, কাৰণ কিন্তু তেওঁ ভাবিলে তেওঁ হঠাৎ এনেকৈ কি কাম কৰিব পাৰে, যি কাম কৰিলে তেওঁৰ কোচিং চেণ্টাৰত মানুহ পঢ়িবলৈ বা ল'ৰা ছোৱালী পঢ়িবলৈ আহিব। তেওঁ আগতে ইংলিছ আৰু হিন্দীত বুজাইছিল, কিন্তু তেওঁ ভাবিলে যিহেতু তেওঁ পাটনাত বুজাইছে, পাটনাত ইনষ্টিটিউটখন আছে, তেন্তে তেওঁ ভোজপুৰীত কিয় নকয়। তেন্তে যেতিয়া তেওঁ ভোজপুৰীত ক'ব ধৰিলে, তাৰপিছত হঠাৎ দেখিছে যে হঠাৎ বহুত ষ্টুডেণ্ট তেওঁৰ ইনষ্টিটিউটত, তেওঁৰ কোচিং চেণ্টাৰত জইন কৰিব ধৰিলে। তেওঁৰ পঢ়োৱা ষ্টাইলটো এনেকুৱা ইউনিক আছিলে যেন তেওঁ মানে নিজৰ আন্দাজত, নিজৰ ষ্টাইলত তেওঁ মানে সকলো বস্তু ধুনীয়াকৈ বুজাই দিয়ে। তো ইমান তেওঁৰ মানে কেপাচিটি আছিলে। চ' লাহে লাহে ষ্টুডেণ্ট বাঢ়িব ধৰিলে। বাঢ়ি লাষ্টত তেওঁ ভাবিলে যে এজন ডাঙৰ এখন তেওঁ বিল্ডিং এটা তেওঁ ভাড়া ল'লে। কিন্তু সেই বিল্ডিঙত 2000 ষ্টুডেণ্টহে ধৰে কোনোমতে। পিছত তেওঁ ভাবিলে যে কিয়নো তেওঁ ডিজিটেল প্লেটফৰ্মলৈ কিয় লৈ নাযায়। চ' তেওঁ কি কৰিলে, এগৰাকী ইউটিউব চেনেল খুলিলে, খান ছাৰ GS, যিটো চবেই জানো। তাত এতিয়া মিলিয়নছ অফ ছাবস্ক্ৰাইবাৰ আছে। সকলো মানুহ তেওঁৰ পঢ়োৱা ষ্টাইলৰ ফেন্স হৈ গ'ল। চ' তেওঁ আজি অজস্ৰ তেওঁ ইনকাম আছে, আৰু তেওঁ বহুতক কম সুলভ মূল্যৰ দামত তেওঁ শিক্ষাও দিয়ে বহুত দুখীয়া ল'ৰা ছোৱালীক। চ' তেওঁ কেনেকৈ নিজৰ সপোন আৰু আনৰ সপোন সফল কৰাটো তেওঁ সহায় কৰিছে। চ' তেওঁ সঁচাকৈয়ে বহুত তেওঁৰ পৰা উৎসাহ ল'ব পৰা বা তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে। চ' কেতিয়াও হাৰ নেমানিব। এনেকুৱা কিছুমান মানুহে আমাক সদায় উৎসাহিত কৰে। ধন্যবাদ।